লা 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 হেৰি শুনিছেনে মই অকণমান ওলাই যাওঁ দেই এই মানৱিকাৰ লগত অকণমান ৰাস্তাই ঘূৰি পেলাই আহোঁগে কৌ মানৱিকা সেইজনী সদায় সদায় যে তাইৰ লগত সন্ধিয়ালৈকে ওলাই যাব লাগে তুমি যেনিবা চিনিহে নাপায় একেবাৰে আহিলে দেখোন পিক পাক চাই থাকে কি কথা কব আহিছো মই আহিলে কাক পিক পাক চাই থাকো এক্টিং কৰিছে চোৱা মই যেনিবা নাজানোহে আহিলে যেনেকে বহিলে পিক পাক কলে চাই কবই নোৱাৰি একেবাৰে এই বাদ দে ফুটোৱা কথা তোক এটা কথা কৈ দিছো শুন বাহিৰলৈ গৈছ যা কিন্তু এই পেট চেটবোৰ থাকি যা পিছত ডেকা লোৱা কিন্তু জোকাব ললে মই যোনদিনাখন কথা বেয়া হৈ যাব কিন্তু কি কথা কয় হে মোক আৰু এই বোৱাৰীজনী কৈ ডেকা লোৱাটো চাব এই কৌ ডেকা লৈ চাই মোক কাণত পৰি থাকে গম পাইছ নাই তই গলে পেট চেটবোৰ দেখি থাকিবি বেছি মডাৰ্ণ হবই নেদেখাবি এই যিদিনাখন যাওঁ ডেকা লোৱা হলে মই বেয়াকে কিবা শুনিম ঘৰলৈ যাবলৈ কিন্তু ৰেডি হৈ থাকিবি মই কৈছো হ'ব যাওক ফুটোৱা কথা কৈ নিদিব মই যাবলৈ দেৰি হৈছে মই যাওঁ তাই মডাৰ্ণ হয় পেট চেট দেখুৱাই একেবাৰে মডাৰ্ণ হয় কাপোৰ চুটিকে ৰমলা বাইদেউ সদায় যে আমি ওলাই আহো ডেকা ল'ৰাকেইটাই আমাক যে জোকাই মোৰ বৰ ভয় লাগে গম পাইছেনে এই কি কথা কোৱা হে আকৌ ইজনী ভালে পাব লাগে ডেকা ল'ৰাবোকে জোকাই দেখা নাই ডেকা ল'ৰাবোকে আমাক কিমান প্ৰশংসা কৰে কোনোবা দিনা ঘৰত তেনেকুৱা প্ৰশংসা পাইছা ডেকা ল'ৰাবোকেহে আমাৰ আচল সৌন্দৰ্যটো বুজি পাই গম পাইছা নাই সেইটো হয় বাৰু কিন্তু মোৰ ভয় লাগে গম পাইছেনে কোনোবা যদি মনটো পিছলি গুচি যায় কোনোবা দিনা কি হ'ব তেতিয়া বাৰু একো নহয় ব'লা এপাক ঘূৰি আহো একো নহয় কমলা বৌ দেখোন কোনফালে যায় পাপু আমি এনেই অকণমান ওলাই আহিছিলো এই সন্ধিয়া লগা যে ঠাণ্ডাত ওলাই আহি বৰ ভাল লাগে গম পাইছানে হয় ভাল লাগে আপোনালোক আহিলেহে আমাৰো ভাল লাগে আহিব এনেকে সদায় ওলাই আজি পিছে আপোনাক ৰমলা পকা কমলা লাগিছে দেই একেবাৰে চিকুটি দিওঁ লাগে কি যে কোৱা লাজেই লাগি যায় বৌ আপোনাকো পিছে বেয়া লগা নাই দেই একেবাৰে এচুৰা ৰাইৰ নিচিনা লাগিছে আজি আপোনাকো কুকুৰ তই এচুৰীয়া ৰায় বুলি তোৰ মাৰক কবি গম পাইছনে মোক নকবি মোক কবলৈ মোৰ মানুহটো আছে নহয় এইজনী কি বোলে কুকিলে তেনে কি কৈছ মোক বেয়া পাব নহয় সি গম পাইছ নাই আপুনিহে বুজি পায় বৌ দেখিছে নাই প্ৰশংসা কৰিলেও বেয়া পায় আকৌ এবাৰ কৰি দিছো বাৰু আপোনাৰ পেটটোতো চিকুটি লাগিছে কুকুৰৰ জাত তই তোৰ খৈনীয়েৰৰ পেটত চিকুটিবিও তই মোক চিকুটিব নালাগে কৈছ নাই এইখিনি পাতক দিলো আজি মই তইতো মাৰক চিনি পোৱা নাই আৰু তোক নব পলালোহে দেই নতুবা এইজনীয়ে মোক সোধাই নেৰিলে আজি চোৰৰ বাচ্চা সি মোক পেটত চিকুটে মাৰক চিনি পোৱা নাই তই খালে এজনে খালে ঐ গুচি আহা কুকুৰৰ যাতে সি মোক চিনি নাপায় সি মোক জোকাব আহিছে দেখিছে নব হ'ব গুচি আহা আজিৰ পৰা সি তোমাকো চাব নাহে মোকো চাব নাহে আৰু নব ব'লক যাওঁ এনেকুৱা চোৰৰ পোৱালিবোৰ আহিলে কিন্তু মই কাইলৈৰ পৰা ওলাই নাহো আকৌ কৈ দিলো হ'লে মই ব'লা যাওঁ আহিবা একো নহয় কাইলৈ পৰা সি নাহে আৰু হেৰা শুনিছানে এইপিনে আহাচোন তোমাৰ সতে ইম্পৰ্টেণ্ট কথা এটা আছে কি হলো ৰাতিপুৱানো কেলে চুই থাকে তোমালোকক কালি কোনে জোকাইছিলে আৰু মালবিকাই বোলে ধৰি পিটিবলৈ ধৰিছিলে তাক পাপু গম পাইছে নে তাই এনেই মালবিকাই পিটিবলৈ লৈছে সি ল'ৰাটো বেয়া নহয় গম পাইছে নে সি এনেই পিন্ধি ওলাই যায় আমিও ওলাই যাওঁ তেতিয়া অহা যোৱাতে দেখা দেখি হয় সেইটো কাৰণে তাই তাক বেয়াকে কৰিছে গম পাইছে নে মালবিকা বেয়া নহয় নে পাপু বেয়া নহয় সময়ত ওলাব গম পাইছে নাই পিছে তুমি তাক একো নকলা যে মই আকৌ তাক কেলে কিবা কম সি মোক একো কোৱা নাই নহয় আৰু মই তাক বেয়াও পোৱা নাই নহয় মালবিকাইহে বেয়া পাইছে ঠিকে আছে দিয়া তুমিনো ক'ত বেয়া পাবা আৰু ডেকা ল'ৰাই জোকালে ন ৰাতিপুৱা মাথাটো গৰম কৰি নল'ব দেই মোৰ বহুত কাম আছে একো নকৰিম আকৌ মই বাচ্ছাটো নবনাম কৈ দিছো হলে এই কথাটোহে কৈছো সময়ত গম পোৱা যাবই নহয় এনেও তুমি কেনেকুৱা হয় ন তোমাৰ জানো সন্দেহ আছে আপুনি যি বকে বকি থাকক মই যাওঁ মোৰ বহুত কাম আছে বেটি মালবিকা ভাল বুলি ক'লে তাই মোক বেয়া পায় সময়ত গম পোৱা যাব যোনদিনাখনে কিবা গম পাম মাৰৰ ঘৰত থৈ আহিম বেটি গম পাই যাবি চিনি পাই যাবি মোক তেতিয়া বৌ দেখোন আজি অকলে আহিলে যে সেইজনী নাহিলে নেকি তাইৰ লগত মইহে নাহিলো গম পাইছানে তাই তোমাক কালি তেনেকেহে ক'লে মোৰ বেয়া লাগি গ'ল গম পাইছানে বৌ আপুনি মোৰ যি দুখ বুজি পায় আৰু দুনিয়াত মোৰ দুখ বুজি পোৱা কোনো নাই গম পাইছেনে তেনেকেনো কিয় কৈছা আমি সকলো আছো নহয় টেনচন নল'বা কিবা প্ৰব্লেম হ'লে ক'বা বৌ আপোনাৰ নাম্বাৰটো দিব নেকি এই খুৰালে ফোন কৰিব লাগিছিলে মানে হেৰি খুৰাৰ সতে কথা এটা আছিলে মোৰ দৰকাৰী
কি কথানো মোক ক'ব নোৱাৰে নেকি? এই তেনেকেনো কিয় কয়? আপোনাক বাৰু কিয় ক'ব নোৱাৰিম গম পাইছেনে? কম দিয়ক। আপোনাক ৰাতিকে ফোন কৰিম, আগধৰিতে আপোনাক ক'ম, তাৰপিছত খুৰাক ক'ম বাৰু। ঠিক আছে বাৰু, এইটো নাম্বাৰটো লোৱা, মোৰ নাম্বাৰ এটা লিখিয়ে থোৱা আছিলে। হ'ব দিয়ক বৌ, মই যাওঁ এতিয়া। মই ৰাতিকে ফোন কৰিম বাৰু, আপোনাক কথাটো ক'ম। যাওঁ দেই ময়ো, ৰাতিকে ফোন কৰি ক'বা বাৰু কি হয়। পাই গলো বাপেকে নাম্বাৰটো। কিমান যে কি কৰিব লগা হৈছে নাম্বাৰটোৰ কাৰণে। বৌ, তুমি মোৰ পৰা এতিয়া সাৰিব নোৱাৰিবা আৰু। বৌলৈকে মেছেজ এটা কৰি লওঁ বাপেকে। এই মেছেজনো কি কৰিম, ফোনকে কৰো ৰ। এইটো দেখোন পাপুৱে ফোন কৰিছে, কিবা হ'ল? হেল্ল' পাপু, কোৱা। বৌ কি কৰিছেনো? নাই ঘৰত ভাত চাত বনাই এনেই অকমান ৰখি আছিলো। ইমান যে কাম গম পাইছেনে, আজৰিয়ে নেপাওঁ গম পাইছা। হয় নেকি বৌ? আপোনাক অকণো আৰাম নিদিয়ে ন? মই হ'ব লাগিছিলে, আপোনাক বহুত আৰাম দিলোহেঁতেন গম পাইছেনে? কি ক'ব, আপুনি বিয়া হৈয়ে গুচি গ'ল। হয় নেকি দুষ্টটো? তুমি হোৱা হলে বৰ আৰাম দিলাহেঁতেন ন? বিয়া পাতিলেহে গম পাম, গম পাইছা নাই? এতিয়াতো চবেই আগতীয়াকে তেনেকেই কয়। নহয় মই সঁচাকে কৈছো, আপুনি মোলে বিয়া হোৱা হলে গম পালেহেঁতেন। ভালেই দিয়া, যেতিয়া বিয়াখন পাতিবা তেতিয়া মানুহজনীক আৰাম দিবা, কিন্তু আমাৰ নিচিনা ইমান কাম নকৰোৱাবা আৰু দেই। পিছে ফোনটোনো কেলে কৰিলা কোৱাচোন বাৰু? এই ফোনটো এনেই কৰিলো, আপোনালৈ মনত পৰি আছিলে। আপুনি ইমান কাম কৰে, সেইটো কাৰণে ভাবিলো খবৰ এটাকে লওঁ। থেংক ইউ দিয়া, মোক কোনেও খবৰেই নলয়, তুমি যে খবৰ এটা লৈছা কাম কৰিছো বুলি। থেংক ইউ দেই, ভেৰি মাছ থেংক ইউ। আপুনিনো মোক থেংক ইউ কিয় ক'ব লাগে আপুনি ঘৰৰ নিচিনাই দিয়কচোন। আপোনাৰ খবৰ লোৱাটো মোৰ দায়িত্ব। হয় দিয়া, তেনেকে যদি চবেই ভাবিলেহেঁতেন মোৰ খবৰ লোৱাটো দায়িত্ব বুলি, ভালেই লাগিলেহেঁতেন। ঘৰৰ খিনিয়ে নাভাবে তেনেকে। আপুনি চিন্তা নকৰিব, এতিয়াৰ পৰা মই আপোনাৰ খবৰ লৈ থাকিম আৰু। হ'ব দিয়া, মোৰ ঢেৰ কাম আছে দেই, মই যাওঁ। হ'ব, কাম কৰোগে মই। লাইনত আহি যাব দেই, বেছি সময় নালাগিবই চাগে। ময়ো যাওঁ, অকণমান ওলাই আহোঁগে। मम्मी पूछ रही खाना खाएंगे? काहे रोज नहीं खाते हैं क्या? कह रहे हैं रोज नहीं खाते हैं क्या? इनसे कहो आके हमारा कपार खा ले। कह रही है इनका आगे कपार खा लीजिए। कह दो सावन चल रहा है। कह रहे हैं सावन चल रहा है। तो अब हमको क्या पता कि सावन चल रहा है कि भादो? हम तो जब से ब्याह के आए हैं ना, हमारी जिंदगी में खरमास ही चल रहा है। हाँ, हम तो जब से बियाह करके आए हैं मालामाल हो गए हैं, अंबानी हो गए हैं। अच्छा, माला माल नहीं हुए तो अपने भाई को 1.5 लाख रुपए कहाँ से देकर आए हैं?